আহোঁতে আহোঁতে ৰংঘৰ পাই গ'লো এইকেইটাৰ লগত চুৰটিয়াকেইটাৰ লগত আহোঁতে আহোঁতে এটা মাজলৈ যাওঁ মাজলৈ গাড়ী দিছিলোঁ এতিয়া বাইকত আহি গ'লো ইছানৰ লগত বোলে হেণ্ডেলডাল নতুন ইছানে নতুনডাল হেণ্ডেল হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা আৰু সকলোৱে ভাল আৰু কাৰোবাৰ যদি বেয়া চলিছে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যাতে ভাল হৈ যায় আৰু শেহতীয়াকৈ হ'লেও ৰঙালী বিহু সকলোৰে শুভেচ্ছা থাকিল আৰু বিহু বুলি অলপ ওলাই যাওঁ বুলি ভাবিলোঁ লগৰখিনিৰ লগত অলপ ওলাই যাওঁ ফালে ৰাস্তা বুলি নহয় ক'ৰ পামগৈ কোনো ঠিকান নাই লগৰখিনিৰ লগত গ'লে জানে আৰু ক'ৰ পামগৈ কোনো ক'ব নোৱাৰে খালি যাওঁ আৰু গৈ থাকোঁ বাকী কি হয় দেখাই আছোঁ সকলোৰে খবৰ ভালেই চাগে আৰু অলপ দেখাই আছোঁ কি হয় চাই থাকক গাইছ এইকেইটা আহি আছে দেখিছে চাগে ইমানটো জুম নহয় আৰু গোটেই ফাটি যাব জুম কৰিলে বাকী সিহঁতক লগ পাই দেখাই আছোঁ আৰু গ'লে যাম আৰু বাকী সিহঁতক লগ পাই আছোঁ দেখিলে নাই এইকেইটা আহি পাই গ'লহি আৰু এতিয়া বলক গৈ থাকোঁ টিপটপকৈ নেকি কোৱা হেপী বিহু গাইছ চলো বলক নেকি তেন্তে গৈ থাকোঁ গাড়ী দেখোন বিহু বৰৰ ঠেলা কৰাইছে গাইছ সেইকেইটা গাড়ী ঠেলিবলগীয়া হৈছে ষ্টাৰ্ট কৰিছে গ'ল গাইছ কি ক'ব আৰু উপায় নাই হৈছে নাই দেখাই দিবলৈ হাতখন খোলা গিয়া ষ্টাৰ্ট কৰিম পইচা দিম বাৰু পইচা দিম নাছিলে কেলে পইচা পাব আৰু ৰখিবলৈ কৈছে অঁ এই মোৰ চেনেল পাতটো দে আকৌ নাচিব লাগিব না নাচোতে প্ৰাইজ যাওঁ লগত এটা মাজলৈ যাওঁ বজোৱা ঢোলটো বজোৱা ভাইটি ঢোলটো বজোৱা ঢোলটো কি হ'ল ধৰি আছে মই ধৰিছোঁ দিয়া ঢোলটো বজোৱা ভাইটি এই প্ৰায় ইমান ধৰি দিয়া যা এই জান তুমি কেতিয়াও নহ'লে আৰু টেক্স আহোঁতে ৰংঘৰ পাই গ'লো এইকেইটাৰ লগত চুৰটিয়াকেইটাৰ লগত আহোঁতে ৰংঘৰলৈ আহিছিলোঁ নেকি ওলাইছিলোঁ ব'লক তেন্তে ভিতৰতে গ'লোঁ আজিতো ৰংঘৰত মানুহজন নাই অলপ দেখাই আছোঁ কি হয় চাই থাকক গাইজ দেখিছে আহি পাই আছিলোঁ খালি ফ্ৰীকৈ সোমাব দিব ওলাইছিলোঁ কিন্তু ফ্ৰীকৈ সোমাব নিদিব এতিয়া টিকেট কাটিব লাগিব তেনে গাইজ কোনো মানুহজন নাই এনেই পাই গ'ল আহি ইয়াত অলপ দেৰি থাকোঁ আৰু কি হয় চাই লওঁ সোমাব পাৰোঁ মন গ'লে যদি পইচা পাতি মিলে সোমাই দিম নহ'লে পলাই দিম আৰু বাহিৰে ৰংঘৰটো দেখাই দিম ইটো ভিতৰতো ৰংঘৰ দেখিলে বাৰু কালি আহিছিলোঁ খালি আকৌ আজি পাই গ'লো এইকেইটা নাই পইচা পাতি নাইকিয়াকেইটা গৰীবকেইটা নাই কৰকি আছে সেইটা নাই গৰীব পইচা নাই মানে না এই সোমাব আহক যদি পইচা নাই ৰিচিপ্ট চাব ৰংঘৰ আহক পইচা দেখাব দে পইচা সোমাইছিলে ৰংঘৰলৈ আহক বিহু চাবলৈ আহে নাই বিহু শেষ হোৱাৰ পাছত বিহু চাবলৈ আহে মানুহ আছে অলপ বা অলপ দেৰি সোমাম চাগে পাৰিলে সোমাম আৰু নহ'লেতো বাকী কি হয় দেখাই আছোঁ চাই থাকক গাইজ কি ক'ব আৰু পইচা পাতি নাই যে সোমাব নোৱাৰিলোঁ দেখাব নোৱাৰিলোঁ বাৰু এইকেইটা এক নম্বৰ এইকেইটা আমি এইকেইটা পইচা পাতি ননাকৈ আনিছেনে নাই পইচাহে হ'ব সেইকাৰণে এতিয়া বেলেগ ক'ৰবালৈ যাওঁ আৰু এই ইছানে কেইটা খুৱাবলৈ এই পইচা অকণো খৰচ কৰিব ইটো আৰু ছাৰ নকবি এতিয়া বিহু নচা তাত 50 টকা দি থৈ ইছানে এতিয়া কিবা এটা খুৱাবগৈ এতিয়া বলক গাইজ ৰেষ্টুৰেণ্টতে সোমাব এতিয়া আমাৰ এখন গাইছিলে আমাৰ এখন আছিলে গাড়ীখন এইখন আছিলে চাগে দুইখন বগা ন পাহৰি গৈছিলোঁ মন যায় আমি বজা
খাবলৈ পইচা যোৱা নাই বাঁহী বজাই বজাই ইনকম কৰিব এতিয়া নহয় মানে ভিডিঅ'টো অন কৰিলে নাই মানে বাঁহী মাতটো নহা খাবলৈ পইচা নিদিলে এনেকুৱা হয় এই এনেকুৱাবোৰ লৈ আহিলে এনেকুৱা হয় মানে চালিয়া বলছে যে চাহি পোৱাৰ লগে সেইটো বিনা পইচাত খোৱা যায় আৰু জীয়া জোৰতে খাব পাইছ দেই খাই ল তই খাবলৈ আহিছে নেকি চব গাইজ মানে অলপ ফটোশ্বুট চলি আছে চলি নাই অলপ ফটোশ্বুট মাৰি ল'লোঁ আৰু তাৰপৰাতো গুচি আহিলোঁ কি ক'বা আৰু এনেকৈ ফটো দুখনমান মাৰি আৰু ঘৰলৈ যাওঁগৈ হেণ্ডেলডাল নতুন নিচানে নতুনডাল হেণ্ডেল আনিলে সেইডাল লগাই লওঁগৈ বুলি ভাবিছোঁ নতুন হেণ্ডেলডাল লগাই লওঁ কেনেকৈ লগাই তাকে দেখাই আছোঁ বলৰ গাড়ী দোকানত লগ পাই আছোঁ এনেকৈ চলাই ক'বলৈ মালিকে লৈছে দেই ষ্টক এডাল ষ্টক এডাল নিউ জেং নেকি